পৰা আহি আমি পাই গ'লোহি এতিয়া আমি যাম আপোনাৰ অৰ্কিড গাৰ্ডেন দেখোন অৰ্কিডত যাবলৈ এতিয়া ৰেডি হৈছোঁ এই কল খাই লৈছে কল খাইছে চব এইয়া এইখন গাইজ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান মানে গেট মানে কাজিৰঙা আপোনাৰ কঁহৰাৰ পৰা প্ৰায় 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ অহাৰ পিছতে আপুনি গুৱাহাটী ছাইডৰ পৰা আহিলে আপুনি ৰাইট ছাইডত সোমাব লাগিব অলৰেডি গাড়ী পাৰ্ক কৰি এই অৰ্কিডত যোৱা ৰাস্তা ইয়াত মানে সৰু সুৰা বস্তু মেডামে যদি চাইছে এযোৰ লৈ যাওঁ এইবোৰ বাইদেউ কাঠৰ নেকি চব এইটো এটা গঁড় এই গঁড়টোৰ দাম কিমান 6,000 গাইজ এই বগৰ ডাঙৰখিনি 350 টকা সৰুখিনি 200 ডাঙৰখিনি সেই অলপ 350 আৰু এইটো কমাই দিব পাৰিম 250 আপুনি ইউটিউব কৰিছে নেকি হয় আৰু ইয়াতো আছে ঘৰ ডেকৰেশ্যনৰ কাৰণে এটা মানে বহুত বঢ়িয়া বস্তু মানে এইখিনি ঘড়ী এই ঘড়ীবোৰৰ প্ৰাইচ কেনেকৈ ঘড়ী আপোনাৰ 2000 টকালৈকে আছে 800 টকা পৰা ষ্টাৰ্টিং এই ডাঙৰটো কেনেকৈ ডাঙৰটো আপোনাৰ এইটো 16 আৰু এইটো দাম কেনেকৈ এইটো 800 টকা 800 টকা ঘড়ী এই হৰিণৰ এইটো কেনেকৈ মুখাটো 6,000 আৰু এইখিনি এফালে আছে এই আপোনাৰ গণেশজী কিমান ধুনীয়া মূৰ্তি সজাবৰ কাৰণে এইটো এটা ধুনীয়া পেটু আপোনাৰ পৰিৱেশটো ইয়াৰ ভিতৰলৈ যোৱা ৰাস্তা বাবাতো এখন গাড়ী ল'লা নেকি কিমান পইচা পৰিছে এইটো যাবৰ কাৰণে ভিতৰত ইয়াত ল'ব লাগিব আপুনি এইটো আপোনাৰ এনেই 70 ৰুপিজ এডাল্টৰ কাৰণে আৰু বিল' 12 ইয়াৰ্ছ 30 টকা মোৰ 270 টকা হ'ল টিকেট অলৰেডি ল'লোঁ ফুলৰ অৰ্কিড ফুলেই ফুল ইমান ফুল লাগে আপোনাৰ ফুলেই ফুল ইয়াত আহিলে আপোনাৰ মন প্ৰাণ সকলো একদম জোৰ পৰি যাব দেই ये रूम हो गया कि रूम करेगा करेगा ফুলেই ফুল একদম পাগল হৈ গৈছোঁ মই ইয়াত ফুল দেখি দেই অসমতো এনেকুৱা জেগা আছে ভবাই নাছিলোঁ দেই আৰু এয়া খোল ঢাল চব বাজি আছে আমাৰ অসমীয়াৰ মানে সংস্কৃতি সকলো ইয়াত মানে নিদৰ্শন পোৱা গৈছে বেলেগ কোনো মানে ইয়াত মানে মিক্স আপেই নাই একদম বহুত ধুনীয়া জেগা
এবাৰ আহিব আপোনাৰ মন প্ৰাণ সকলো নিৰ্মল কৰি দিব দেই এয়া চব সেই আইতাও আহিছে চাবলৈ চব देखिए ब्लूम देखिए ऐसे ही होता ये बार 2 बार पानी है। हाँ ऐसा क्लाइमेट देना है और पानी ऑर्किड को मेनली मॉइस्ट क्लाइमेट चाहिए ओके स्प्रिंकल करते हो हाँ এইটো অৰ্কিড এইটোৱে নে দাদা और वो गुटेखिनी ऑर्किड है ऊपर खिनी ये देखिए ये डांसिंग लेडी ऑर्किड फ्लावर देखने में बारबी डॉल जैसा शेप दिखता है इसलिए इनको डांसिंग लेडी ऑर्किड बोलते हैं। तो इनका बहुत अलग अलग कलर मिलता है अलग अलग शेप बनते हैं ये डेंड्रोबियम तो इससे भी हम लोग ऑर्किड বহুত ধুনীয়া হেৰি আছে কিমান ধুনীয়া ফুল এই পাছত ফুলে ফুল মানে একদম গোটেইখন ফুলে ফুল আৰু এতিয়া আমি যাম আমাৰ টি সংস্কৃতিৰ আমাৰ একদম মিউজিয়াম এয়া চব বস্ত্ৰশিল্পৰ আপোনাৰ চবখিনি আমাৰ পৰা ধৰি আপোনাৰ আমাৰ কলা সংস্কৃতি এই সকলোখিনিৰ লগত জড়িত এইখিনি বস্তু এয়া চব বাঁহৰ দ্বাৰা নিৰ্মিত কৰা হৈছে আৰু ইয়াৰ সন্মুখত এইফালে চাওক এয়া কাপোৰ ঘৰতে মানে বনোৱা সকলো এইখিনি চাওক আমি ঘৰত বনোৱা পুৰণি কালৰ যিখিনি কুটিৰ শিল্পৰ লগত জড়িত ইয়াত এইখিনি চাওক এইখিনি আপোনাৰ আমাৰ অসমত যিমানখিনি টুৰিষ্ট প্লেচ আছে এই সকলোখিনি ইয়াত ফটো লগোৱা হৈছে ইয়াত ঢোল খোল তাল আপোনাৰ মাদল এই চব লিখা আছে ডিমাচা লোকবাদ্য কাৰ্বি লোকবাদ্য ৰাভা লোকবাদ্য বড়ো লোকবাদ্য বড়ো গাৰো লোকবাদ্য মানে ইয়াত নথকা বস্তু নাই আৰু চাওক এয়া নামঘৰ দবা মাটি চাকিৰ পৰা আপোনাৰ এইখিনি ঢোল একদম মানে আমাৰ সংস্কৃতি আমাৰ সম্পূৰ্ণ অসমীয়া অসমখনত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে নিদৰ্শন ইয়াত একদম সম্পূৰ্ণভাৱে প্ৰতিফলিত হৈছে এয়া চব আপোনাৰ কামাখ্যা মন্দিৰ এই ৰংঘৰ কাৰেংঘৰ চব লিখা আছে শ্ৰী শ্ৰী পৰমেশ্বৰ টেম্পুল সৰগৌৰী টেম্পুল ৰঘুনাথ দৌল শিৱদৌল জয়সাগৰ শিৱদৌল এইখিনি চব ইয়াত দেখা পোৱা যাব আপুনি আহিলে ইয়াত চব ইয়াত চব নাম লিখা আছে চৰিন্দা দুটাৰা বেনা ৰাচৌমাত্ৰী এইখিনি চব এইখন এখন তাঁত হয় এই বাইদেউসকলে ইয়াত তাঁত বৈ আছে দেখাই আছোঁ মানে লাইভ এতিয়া আমাৰ আপোনালোকে নিশ্চয় চিনি পাইছে নামঘৰত থাকে থাপনা এইখিনি গুড এয়া পেঁপা এই চোৱা বজোৱা পেঁপা সেয়া পেঁপা ঢোল চব আছে দেখিছা না এইটো বস্তু চাওকচোন এইটো সৰুতে আমাৰ ঘৰতো মই দেখিছিলোঁ এইটো এনেকৈ বনাই ৰাখে আপোনাৰ হেৰিয়ৰ পৰা যিকোনো বস্তু ৰাখে এইখিনি চাওক এবাৰ আহক আপোনালোক ইয়ালৈ আৰু নিজকে অসমীয়া বুলি এবাৰ গৌৰৱান্বিত হওক এইখিনি চাওকচোন কিমানখিনি বস্তু আমাৰ অতীতৰ বস্তু এয়া চাওক মুগা আমাৰ এনাই ঘৰত আগতে মই দেখিছিলোঁ মুগা মানে ইয়াত সেই লেটাটো ইয়াত ৰাখে এইখিনি চাওক যিকোনো বস্তু লৈ গাড়ী চলাই আছে হ'বতো হ'ব আহা যাওঁ আহা আহা বঢ়িয়া বছ বঢ়িয়া হ'বতো আহা 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 এইখন আৰু এখন মিউজিয়াম প্ৰথমতে আমি এই পানী এইটো চাই লওঁ এতিয়া গৰু গাড়ী আছে উঠিবি ৱাটাৰফল ধুনীয়া একদম নেচাৰেল নে আৰ্টিফিচিয়েল নাজানো পিছে দেই আৰু এই ফুল চাওকচোন ফুল চাওক গাইজ যেন ক'ৰ পৰা আনি যেন লগাইহে থৈছে মানিলোঁ দেই সঁচাকৈ এনেকুৱা ফুলটো কেনেকৈ লগাইছে মই সেইটোৱে ভাবি আছোঁ
চাওক এয়া একদম ড্ৰোনৰ নিচিনা দেখাই দিছোঁ फूल फूल से लिखा है तेरा नाम लिखा तेरा नाम মানে पूरा ही नाम লিখিলে ফুলে এইখন গৰু গাড়ীত মোৰ এটা স্মৃতি বহুত মনলৈ আহিছে আজি মানে যেতিয়া ধান আনিবলৈ যায় মালৌ পথাৰৰ পৰা আমি এই গৰু গাড়ীখন উঠিবৰ কাৰণে ইমান তাৰমানে দৌৰো নহয় আজি এইখন মই আজি দেখি মোৰ মানে কি ল'ৰালিৰ যিটো স্মৃতি জীপাল হৈ গৈছে দেই গাড়ী বাবাটো উঠিবা নেকি গৰু গাড়ীখনৰ সন্মুখত যে লাগি আছে এই বস্তুটো কি বুলি কয় অসমীয়াত আপোনালোক কমেণ্ট কৰি জনাবচোন এইয়া গাইজ এইফালে চাওক আৰু এইফালে আহি এইয়া আপোনাৰ চিটিং ৰুম বনাই থৈছে এয়া চাওক সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত সম্পূৰ্ণ বাঁহ চাওক কালাৰ কৰি আহিছে বহুত বঢ়িয়া ইয়াত বহিমহে অলপ ফুৰি লওঁ এইফালে আপোনাৰ এইটো ৰাস্তা গৈছে তললৈ আৰু ঠিক তেনেকৈ এইফালে এইটো ৰাস্তা গৈছে এইটো ৰাস্তা এটা তাৰপিছত এইটো এটা ৰাস্তা আমি বৰ্তমান এইটো ৰাস্তাত যাম ফুল দেখি মানে কি ক'ম ৰাইজ মই বাৰে বাৰে কৈছোঁ একদম পাগল হৈ গৈছোঁ মই এনেকুৱা জেগাত থাকিলে মই কৈছোঁ নহয় এইখিনি এইফালে চাওক আৰু এটা ৱাটাৰফল আহিছে এইটো আপোনাৰ ৰাউণ্ড এটা এই আমাৰ মেডামে দিলে একশ্যন দিয়া যোৱা ধুনীয়া লাগিছে মা তাত ঘূৰি ফুৰিছে মায়ে এইটো চব ফুল ঘৰলৈ নিয়াৰ কথা ভাবি আছে এই নতুন বছৰৰ আগমনত আপোনালোক বেলেগ ঠাইত যোৱাতকৈ ইয়ালৈ আহক বহুত সুন্দৰ পৰিৱেশ বহুত মানে ধুনীয়া জেগা এবাৰ চোৱাটো বহুত জৰুৰী অত্যন্ত দৰকাৰ সেলফি মাৰিম এতিয়া এইটো চব পাথৰ ধুনীয়া ইয়াত ব'টিঙো আছে দেই গাইজ ফাইনেলি আমি ব'টিঙৰ জেগা পালোহি ব'টিং আছে উইদাউট OBM মেচিন এইয়া চাওক অলৰেডি ব'টিং কৰিম এতিয়া আমি উঠিছোঁ আৰু দেই যাওঁ हम तो बैठ गए पूरा पानी में ये देखिए ओए देखा ये देखिए बोटिंग ये देखिए गाइस कितना आराम का बोटिंग हो रहा है यहाँ पे ऑर्किड गार्डन में अभी हम बोटिंग कर रहे हैं बाबा तो ভালকে ঘূৰি আছোঁ আৰু গাইজ ভাগৰ লাগি গৈছে তুমি থাকিবা মোৰ লগত এই ধুনীয়াকৈ শুই আহিছোঁ আৰু মস্তি জিন্দগী এই দিছোঁ আৰু গাটো গাইজ মাৰা আকৌ দে জোৰ লগা কথা মাৰ জোৰ মাৰ यार गाइस ये वो डिफेंसर মানুহ আহিছে इफाले सब आप लोग कहाँ से आए हैं तेजपुर से तेजपुर सलोनी बाड़ी कैसा लग रहा है यहाँ पे बहुत अच्छा लग रहा है हरा भरा पेड़ पौधा देखने को मिल रहा है आप कहाँ कौन सा स्टेट से बिलोंग करते हैं मैं बिहार से ओके थैंक यू আৰু দুটা পাৰ্টি আহি গ'ল পিনে আৰু আছে মস্তি এইটো ডাইনাছৰ এখন সৰু চিলড্ৰেন পাৰ্ক আপোনালোকৰ কাৰণে এয়া আমাৰ বুঢ়ীজনী ইয়াত থিব এতিয়া দেই বাবা আঁতৰি দিয়া বাবা আঁতৰি দিয়া দুখ পাবা ইধৰ দুখ পাবি মাক জীয়েকে খেলিছে বুঢ়ী এজনী উঠিছে দেখিছেনে বিহু চলি আছে দেই বিহু প্ৰগ্ৰাম আছে চাব দেই ৰাইজ Ahoy na sa Moy Bihu Palahi.
মিহি মিহি করিয়া নাগর পুতিতে দাদাই ইমান ধুনীয়া বিহু মানে গালে নহয় একচুৱেলি মানে মাতটো যিটো ভইচ হয় কৃষ্ণমণি চুতীয়াৰ নিচিনা লাগিলে থেংক ইউ বহুত ভাল লাগিলে বঢ়িয়া গাইছে নমস্কাৰ আপোনাৰ নামটো কি ক'লে মোৰ নাম বিপ্লৱ বৰুৱা অঁ বিপ্লৱ বৰুৱা হয় হয় বহুত বঢ়িয়া গালে ভৱিষ্যত নতুন কামনা কৰিলোঁ ধন্যবাদ ইয়াতে ভাল মানে বিহু কৰিব পাৰে আমাৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে তাৰ কামনা হয় হয় মোৰ দলটো এইটোৱে বহুত ধুনীয়া নাছিলে ভণ্টিকেইজনী মই তেওঁলোকক কিবা এটা মোৰ ফালৰ সৰু কিবা এটা মই গিফ্ট এটা দিছোঁ নাম লিখা হৈ আছে চব ঝুম ঝুম বেজী ঝুম ধান এইবোৰ চব মানে চেম্পল কালেকশ্যন কৰি থোৱা আছে আৰু এইখিনি আছে এইখিনি চব এইটো কি ধৃতকৰ্ণী জাল এইখিনি গাইজ আপোনাৰ সম্পূৰ্ণ ফুলৰ ছবি যিমানখিনি আমি দেখিলোঁ সেইখিনি ফটো সজোৱা আছে নহয় জানো চেপ্টাৰত সকলোখিনি ফুলৰ মানে ছবি ইয়াত ৰখা হয় নহয় জানো অঁ মই জোতা পিন্ধি আছোঁ এখন উত্তৰ পূৰ্বাঞ্চলৰ হয় 800ৰো অধিক অৰ্কিড কপৌ ফুলৰ প্ৰজাতি আমি সংৰক্ষণ কৰিছোঁ সম্পূৰ্ণ অৰ্কিডখিনি মাৰ্চ আৰু এপ্ৰিল মাহত ফুলে হয় এইটো গাইজ এই দোকানৰ পৰা এই দুটা ল'লোঁ আমাৰ পোৱালি দুটাৰ কাৰণে আপোনালোকেও ল'ব পাৰিব বহুত ধুনীয়া ধুনীয়া আইটেম আছে এতিয়া আকৌ আমি যোৰহাট ঘূৰি যাম আৰু যোৰহাট ঘূৰি যাবৰ কাৰণে আমি বৰ্তমান আকৌ আমি কাৰ পাৰ্কিঙৰ জেগাত গৈ আছোঁ গতিকে ইমানখিনি আপোনালোকক দেখালোঁ গতিকে ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব বুলি আশা ৰাখিলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু অৰ্কিড গাৰ্ডেন আৰু কাজিৰঙা চেঞ্চুৰীলৈ এবাৰ আহিবলৈ নাপাহৰিব বাই বাই